फ्रेंड्स আপোনালোকক আমাৰ এই টেষ্ট সাপোর্ট নবীন আজদা ইউটিউব চেনেললৈ স্বাগতম জনাইছো फ्रेंड्स আজিৰ এই ভিডিওটো জৰিয়তে আপোনালোকক দেখুৱাম যদিহে আপোনালোকে দুচকীয়া বাহন চলাই বা চাৰিচকীয়া বাহন চলাই তেতিয়াহলে আপোনালোকে এতিয়াৰে পৰা সাৱধান হোৱা প্ৰয়োজন কাৰণ এতিয়াৰে পৰা আপোনাৰ মোবাইলত এসএমএস যোগে সোমাব পাৰে ই চালান হয় फ्रेंड्स আপোনালোকে ঠিকই শুনিছে যদিহে আপোনালোকক ট্ৰাফিক পুলিচে ধৰিছে কেতিয়াবা আৰু ফাইন কাটিছে যদিহে আপোনালোকে উইদাউট লাইসেন্স অৰ্থাৎ লাইসেন্স নোহোৱাকৈ আপোনালোকে গাড়ী চলাই বা বাইক চলাই বা হেলমেট নথকাকৈ আপোনালোকে যদি গাড়ী বাইক চলাইছে তেতিয়াহলে আপোনাৰ ওচৰত এতিয়াৰে পৰা এসএমএসৰ জৰিয়তে ডিজিটেল মাধ্যমেৰে আপোনাৰ ওচৰত চালান আহি যাব পাৰে আগতে কি কৰা হৈছিল যদিহে আপোনাক চালান কটা হয় তেতিয়াহলে আপোনাক ৰচিদ দিয়া হৈছিল এনেকুৱা সৰু সৰু ৰচিদ এটা দিয়া হৈছিল কিন্তু আজিকালি তেনেকুৱা ৰচিদ নাপাব আপোনালোকে এসএমএস হে পাব যোৱাকালি ৰাতি মোৰ প্ৰায় 8টা বজাত এটা এসএমএস আহিছিল এসএমএসটো আপোনালোকে স্ক্ৰিনশ্বটত দেখাই দিব পাৰিম আপোনালোকে এটো চাই লওক মোৰ প্ৰায় ইয়াত 6000 টকাৰ ফাইন আহিছে এই 6000 টকা ফাইন এতিয়া মোক দিব লাগিব ঠিক আছে এটো মোৰ ফাইন নহয় মোৰ দাদা এজনৰ হয় অৰ্থাৎ বেলেগে এই বাইকখন লৈ গৈছিলে আৰু ট্ৰাফিক পুলিচে ধৰিছিলে আৰু লাইসেন্স আৰু হেলমেট নোহোৱাৰ কাৰণে 6000 টকা ইয়াতে কোৱা হৈছে মই এটো প্ৰিন্ট আউট কৰি উলিয়াই লৈছো প্ৰথমতে এসএমএস যোগে আহিছিলে এটো 6000 টকা ইয়াৰ চালান আহিছে আৰু ইয়াত কোৱা হৈছে যে উইদাউট ড্ৰাইভিং লাইসেন্স কাৰণে 5000 টকা আৰু উইদাউট হেলমেট নথকাৰ কাৰণে 1000 টকা টোটাল 6000 টকা ইয়াৰ চালান আহিছে সো এই চালানটো আপোনালোকে কেনেকৈ অনলাইনৰ জৰিয়তে পেমেন্ট কৰিব পাৰে তাকে এই ভিডিওটোৰ জৰিয়তে দেখুৱাম আৰু ভিডিওটো যদি এতিয়ালৈকে আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি লব আৰু লাইক কৰি লব আৰু ভিডিওটো শেয়াৰ কৰিবলৈ অকনো নাপাহৰিব যদিহে फ्रेंड्स আপোনালোকে এই ই চালানৰ অনলাইনৰ জৰিয়তে পেমেন্ট কৰিব বিচাৰে তেতিয়াহলে আপোনাৰ ওচৰত যেটো এসএমএস আহে তাৰ তলত এটা লিংক এটা পাই যাব আপোনালোকে দেখিবলৈ পাইছে এই লিংকত আপোনালোকক ক্লিক কৰিব নতুবা আপোনালোকে এটা ওয়েবসাইটত যাব লাগিব যত আপোনালোকে যি কোনো ক্ৰোম ব্ৰাউজাৰত গৈ আপোনালোকে সাৰ্চ কৰিব পাৰে ই চালান বুলি সাৰ্চ কৰি দিব ঠিক আছে ই চালান সাৰ্চ কৰি দিয়া পিছতে আপোনাৰ ওচৰত যেটো প্ৰথম লিংক এটা খোল খাই যাব সেই লিংকত আপোনালোকক ক্লিক কৰিব ই চালান পৰিবহন বুলি এটা ওয়েবসাইট পাই যাব হেতু ওয়েবসাইটত আপোনালোকক যাব লাগিব ঠিক ই চালান পৰিবহন ওয়েবসাইটত গৈ আপোনালোকৰ ওচৰত এনেকুৱাকৈ প্ৰাইভেট ড্যাশবোৰ্ড এটা আহি যাব এই ড্যাশবোৰ্ডত আপোনালোকে কি কৰিব পে অনলাইন বুলি এটা অপচন পাব ওপৰত দেখিবলৈ পাইছে আপোনালোকে ওপৰত দেখিবলৈ আপোনালোকে পাইছে পে অনলাইন বুলি এটা অপচন পাই যাব এই পে অনলাইন অপচনত আপোনালোকক ক্লিক কৰিবলৈ ক্লিক কৰাৰ পিছতে আপোনাৰ ওচৰত এনেকুৱাকৈ এখন ড্যাশবোৰ্ড খোলা হ'ব ইয়াতে এইটো সাইডে আপোনালোকে নোটিস বোৰ্ড এখন বা চালান ডিটেইলছ এইটো সাইডে আপোনালোকে পাই যাব ঠিক আছে এনেকুৱাকৈ আপোনালোকে দেখিবলৈ পাব তাৰ পাছত ইয়াত আপোনালোকক কি কৰিব লাগিব ইয়াত চালান নাম্বাৰ যেটো আপোনাৰ এসএমএস যেটো আপোনালোকক এসএমএসৰ জৰিয়তে চালান নাম্বাৰটো দি দিয়া হয় বা আপোনাৰ গাড়ী নাম্বাৰ এন্ট্ৰি কৰিও আপোনালোকে ইয়াৰ ডিটেইলছ জানিব পাৰে সো ইয়াত মোৰ গাড়ী নাম্বাৰটো নামাৰো মই চালান নাম্বাৰ যেহেতুকে মোৰ ওচৰত আছে মই চালান নাম্বাৰটো ইয়াত মাৰি গেট ডিটেইলছ অপচনত ক্লিক কৰিম আপোনালোকে কি কৰিব ইয়াত ভেহিকল যদি গাড়ী নাম্বাৰ আছে গাড়ী নাম্বাৰ এন্ট্ৰি কৰিব তাৰ পাছত চেসিস নাম্বাৰ যেটো গাড়ী চেসিস নাম্বাৰ থাকে হেতু এন্ট্ৰি কৰিব তাৰ পাছত ইঞ্জিন নাম্বাৰ থাকে যিকোনো এটা ইঞ্জিন নাম্বাৰ বা চেসিস নাম্বাৰ যিকোনো দুটাৰ ভিতৰত এটা এন্ট্ৰি কৰিব তাৰ পাছত যেটো ক্যাপচা আছে সেই ক্যাপচাটো আপোনালোকে হুবহু এন্টাৰ কৰিব যেটো 5MNC 62 বুলি আছে এটো হুবহু তলত এন্টাৰ কৰি গেট ডিটেইল অপচনত ক্লিক কৰিব ঠিক আছে গেট ডিটেইল অপচনত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইল নাম্বাৰ যেটো আৰসি কপি অৰ্থাৎ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট লগত যদি লিংক লাগি আছে তেতিয়া হেতু মোবাইল নাম্বাৰত এটা ওটিপি যাব সেই ওটিপি আপোনালোকক ইয়াত এন্টাৰ কৰিব ওয়ান টাইম পাসওয়ার্ড এটা যাব ওটিপি এন্টাৰ কৰাৰ পিছত আপোনালোকে ইয়াত সাবমিট অপচন দেখিবলৈ পাইছে এই সাবমিট অপচনতে আপোনালোকক ক্লিক কৰিব লাগিব ওটিপি সাবমিট কৰাৰ পিছতে আপোনাৰ ওচৰত প্ৰায় এনেকুৱাকৈ ড্যাশবোৰ্ড খোলা খাব যত আপোনালোকে অলপ তললৈ যাব তাৰ পাছত দেখিব ইয়াত আপোনাৰ নাম দেখিবলৈ পাব ডিআৰসি নাম্বাৰ দেখি পাব অৰ্থাৎ গাড়ী নাম্বাৰ দেখি পাব চালান নাম্বাৰ আপোনালোকে পাই যাব ট্ৰানজেকচন আইডি না এনেকে ষ্টেট পাই যাব চালান ডেট পাই যাব চালান এমাউন্ট পাই যাব গুটেখিনি ইয়াত পাই যাব ঠিক আছে আপোনালোকে চালানটো যদি প্ৰিন্ট আউট কৰিব বিচাৰে তেতিয়া আপোনালোকে ইয়াতে অপচনটো পাই যাব আপোনালোকে প্ৰিন্ট আউট কৰি ল'ব পাৰে ঠিক আছে আৰু আপোনালোকে যদি পেমেন্ট কৰিব বুলি ভাবিছে অৰ্থাৎ পেমেন্ট কৰিবই লাগিব পেমেন্ট যদি আপোনালোকে কৰিব বিচাৰে তেতিয়াহলে ইয়াত পে নাও অপচনত ক্লিক আছে ঠিক আছে যদি আপোনাৰ পেমেন্ট হৈ গল পেমেন্ট ৰিসিপ্ট আপোনালোকে ডাউনলোড কৰিব বিচাৰে ইয়াতে আৰু এটা অপচন দিয়া আছে পেমেন্ট ৰিসিপ্ট পেমেন্ট বুলি কোৱা হৈছে এই ৰিসিপ্ট পেমেন্টত ক্লিক কৰি আপোনালোকৰ যেটো পেমেন্ট ৰচিদ হয় এটো আপোনালোকে ডাউনলোড কৰি লব সো মই ইয়াত আপোনালোকক পেমেন্ট কৰি দেখুৱাইছো পেমেন্ট অপচনত আপোনালোকে ক্লিক কৰি দিব পে নাও অপচনত ক্লিক কৰাৰ পিছতে আপোনাৰ ওচৰত এনেকুৱাকৈ ড্যাশবোৰ্ড আহি যাব যত আপোনালোকক পেমেন্ট গেটৱে সিলেক্ট কৰিবলৈ কোৱা হৈছে আৰু আপোনাৰ যেটো এমাউন্ট আপোনাৰ যিমান ফাইন কাটিছে হেতু এমাউন্ট ইয়াত ওলাই আহিব আৰু যেটো পেমেন্ট আইডি গুটেখিনি ওলাই আহিব ইয়াতে আপোনালোক কি কৰিব ড্ৰপ ডাউনত সিলেক্ট কৰিব লাগিব এসবিআই যেটো পেমেন্ট গেটৱে আছে হেতু এটাই থাকিব হেতুকে আপোনালোকে সিলেক্ট কৰিব লাগিব তাৰ পাছত আই একসেপ্ট টাৰ্মছ এণ্ড কন্ডিশন বুলি কোৱা হৈছে ইয়াত চেক মাৰ্ক টিক মাৰ্ক লগাম টিক মাৰ্ক লগোৱাৰ পিছতে আপোনালোকক কন্টিনিউ অপচনত ক্লিক কৰিব লাগিব এই যে কন্টিনিউ আপোনালোকে দেখি আছে ইয়াতে আপোনালোকক ক্লিক কৰিব লাগিব ঠিক আছে এনেকুৱাকৈ এখন ড্যাশবোৰ্ড দেখিবলৈ পাব যত আপোনালোকে এটিএম কাৰ্ড থ্ৰু দি আপোনালোকে পেমেন্ট কৰিব পাৰে নতুবা আপোনালোকে ইউপিআই আইডি বা কিউআৰ কোড যোগেদিও আপোনালোকে এই পেমেন্টটো কৰিব পাৰে মোৰ যেহেতুকে ইয়াত গুগল পে আছে মই তাৰ কাৰণে মই গুগল পে অপচনটো ইয়াত সিলেক্ট কৰিম গুগল পে অপচনত ক্লিক কৰাৰ লগে লগে ইয়াত এন্টাৰ ইউপিআই আইডি কোৱা হৈছে এন্টাৰ ইউপিআই আইডি মোক ইয়াত দিব লাগিব নহলে আপোনালোকে ইউপিআই কিউআৰ অপচনটো সিলেক্ট কৰিব পাৰে এনেকুৱাকৈ আপোনালোকে ইউপিআই আইডি দিব তাৰ পাছত ভেৰিফাই কৰি লব তাৰ পাছত আপোনালোকক এই পে নাও অপচন দেখিবলৈ পাইছে আকৌ এই পে নাও অপচনত ক্লিক কৰি দিব যেটো ইউপিআই আইডি দিছিলে তাত এটা এসএমএস গুছি যাব আৰু হেতু আপোনালোকে পেমেন্টটো একসেপ্ট কৰি পেমেন্টটো কৰি দিব ইউপিআই আইডি আপোনালোকক দি এনেকুৱাকৈ আপোনালোকে পেমেন্টটো কৰিব পাৰিব ইয়াতে আপোনালোকে অলপ সময়ৰ কাৰণে ওয়েট কৰিব লাগিব
আপোনাৰ ৱেবছাইটটো অট'মেটিক ৰিডাইৰেক্ট হৈ যাব ৰিডাইৰেক্ট হোৱাৰ পিছত আপোনালোকে দেখিবলৈ পাব ইয়াত চালান পেমেণ্ট হেজ বিন ৰিচিভ সাকসেসফুলি বুলি কোৱা হৈছে এইখন আপোনালোকে দেখিছে ইয়াৰ পৰা আপোনালোকে এই যে পেমেণ্ট কৰিলে ইয়াৰ ৰচিদখন আপোনালোকে ডাউনলোড কৰি থৈ দিব পাৰে ঠিক আছে থবই লাগিব যেহেতু আপোনালোকে ইন ফিউচাৰ যদি আপোনালোকে পেমেণ্ট কৰা নাই বুলি ক'ব পাৰে তেতিয়াহ'লে আপোনালোকে এই ৰচিদখন দেখুৱাব পাৰে সো ফ্ৰেণ্ডছ আশা ৰাখিছো আপোনালোকে আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে বুজি পালে এতিয়াৰ পৰা আপোনালোকে কেনেকৈ যদিহে আপোনালোকক ট্ৰাফিক পুলিচে বা পুলিচে চালান কাটিছে তেতিয়াহ'লে অনলাইনৰ জৰিয়তে আপোনালোকে কেনেকৈ পেমেণ্টটো কৰিব পাৰে